हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰ সকলোৱে ভালে আছে এতিয়া মই যাবলৈ ওলাইছো এঠাইলৈ আৰু মই ভাবিলো আপোনালোকক লৈ যাও আপোনালোকক দেখুৱা হোৱা নাই গটিকে মই ভাবিলো দেখুৱাই দিও আপোনালোকক সেই কাৰণে ভিডিওটো বনাবলৈ ওলালো আৰু যিসকলে মোক নাজানে তেওঁলোকক কৰিছো মই সাধনা আৰু আপোনালোকে চাই আছে মোৰ চেনেল সিম্পলি ষ্টাইল উইথ সাধনা গটিকে চাই থাকিব আৰু ইহত কিটাক মই থৈ যাইছো মেচ কৰিবলৈ হি মেচ কৰি থাকিব ডাঙৰবা মেচ কৰি থাকিব দে হে হেবোৰ মেচ কৰাৰ আগতে মই হোমৱৰ্কটো কৰি নাছো কৰা হোমৱৰ্ক কৰা মই আহি আছো হা আৰু ভাইটিক নজগাবা দে আৰু বদমাসটো কিতাপ নপঢ়ে বেমাৰীটো আমাৰ হি চাই আছে টিভি হি টিভি চাই আছে তাক টিভি চাই কি চাই আছা কোৱাচোন তুমি হা কি চাই আছা দিয়া তুমি নাকান্দিবা দে মই পটতখনত আহি আছো হা চিঞৰ চিঞৰ নাকান্দিবা কিন্তু আনিম মই কিবা আনিম মই গৈ আহি আছো হা তৎক্ষণাত বাই বাই আৰু এয়া আমি দুটাই খোজকাঢ়ি গৈ আছো আচলতে বেছি দূৰ নহয় ওচৰতে হয় দেখাই পাই ইয়াৰ পৰা একেবাৰে কাষতে হয় সেইকাৰণে গৈ আছো আৰু আমি গৈ আছো মাছ আনিব মাছ আৰু মাংস পাৰিলে অকমান সৰু মাছ আনিম বুলি গৈ আছো আৰু লোকেল মুৰ্গী এটা আনিম বুলি ভাবিছো একদম সৰু আৰু এয়া যে দেখিছে এইটো হেনো আগৰে পুৰণি এটা নদী আছিল আৰু নদীটো ফুটি পেলাইছিল সেইকাৰণে এতিয়া আৰু নতুনকৈ নদীটো খান্দি আছে সৰু লাগে জাল খুৱাব আমি আৰু পাতি অলপ ভয় লাগে ও টাকত চাকৰি জনি এক্সট্ৰা কে মাছত দিমা নাই আছে এক্সট্ৰা কে কিমান কই 50 টাকা কৰি এক পোৱা নহব কম হ'ব চাগে বহুত দিন হ'ল মাছত দিমা খোৱা নাই এইখিনি আগতে আহিলে পালো হৈ চাগে ন দাদা লৈ যা এইখিনি লৈ যাও দিও আজি এইখিনি তাকেতো এইবাৰ খোৱাই নাই নহ'লে কেইটকাকে পোৱা নেকি ভাগ 50 টকা ভাগ ৰ'ব নালাগে ৰ'ব চাই ল'বচোন এই কিমানকে এতিয়া হা কি মাছে শিঙি আৰু বছি শিঙি আৰু বছি এইটো এই তিনিটা 250 ৰ'বা চাই লওঁ ৰ'ব গৰৈ মাছ কেইটা 200 মোৱা মাছ এই চান্দা মাছ চান্দা নহয় হয় মোৱা স্পেশাল মোৱা এইটো গেল পৰি এই মোৱাই চব এই ডাঙৰ আছিল জিকে দেখা পাৰো পাতৰ দিও খবৰ দিছে কিমান কৈ বাইদেউ কিমান কৈ 800 টকা কি কেজি নেকি গোটেইখিনি 700 তোমা ৰ মাছ কেনেকৈ খাম এই ফুৰি এইখিনি কিমান মাছ কিমান ভাগ আৰু আছে নে নাই আছে ছটিয়াই দিয়ে ধুনীয়া বুজাই 100 টকা কিমান এই অলপ দিয়ক আৰু এই আৰু দি হ'ল তাৰমানে কেনে হৈ আছে না ঠিক আছে
আৰু দুটা দিয়ক দিয়ক দুটা দিয়ক দিছে নেকি আৰু নিদিয়ে তাৰমানে এইখিনি কিমান এইখিনি কিমান এইখিনি ল'ম নেকি এইখিনি ল'ম নেকি হা মিক্স আছে তাতে কি আছে সেইটো চব মিক্স আছে না ল'লে নেকি ল'লে নেকি আমাৰ চাওঁতে আজি হ'ব দে কান্দিছে নেকি ঐ তুমিও আহি কিনে ইয়াতে যে কি তুমি নকৰিলা মেথছ নকৰিলা বাবু কান্দিছে নেকি হা আহি গ'লো আৰু ইয়া আমি আনিলোঁ লোকেল মাংস লোকেল মুৰ্গী আধা কিলো সৰুৱে আনিলোঁ জাল খুৱাবৰ কাৰণে আৰু ইয়া মাছৰ কণী এইখিনিয়ে আছিলে এইখিনি মাছৰ কণী দেখি কেনে এইখিনিয়ে লৈ আহিলোঁ বহুত দিন হ'ল খোৱা নাই মাছৰ কণী সেইকাৰণে লৈ আহিলোঁ আৰু এয়া মাছ আনিছিলোঁ এয়া এক ভাগ আমাৰ ইয়াতে পোৱা বা কেজি হিচাপত সেই নকৰে গধূলি বজাৰত এনেকৈ ভাগ হিচাপত দিয়ে এই 100 টকাৰ ভাগ দীপৰ বিলৰ মাছ হয় এয়া 100 টকাৰ ভাগ এক ভাগ এনেকৈ এক ভাগ মাছ লৈ আহিলোঁ এইখিনি এতিয়া মই ফ্ৰিজত সোমাই থৈ দিম মাছৰ কণী আৰু মাছখিনি আজি নবনাওঁ এইখিনি আৰু এয়া এতিয়া মই লোকেল চিকেন বনাই আছোঁ আজি মই আপোনালোকক দেখুৱালোঁ আমাৰ ইয়াৰে মাছৰ বজাৰ মানে গধূলি বজাৰৰ মাছৰ বজাৰখন দেখুৱালোঁ আৰু ইয়াৰে মাছৰ বজাৰখন সঁচাকৈ বহুত দূৰৰ পৰা ইয়াতে মাছ ল'ব আহে মানুহ কাৰণ দীপৰ বিলৰ মাছ ইয়াতে বিক্ৰী কৰা হয় সকলোখিনি দীপৰ বিলৰ মাছ বিক্ৰী কৰা হয় চালানী মাছো আনে কিন্তু বহুত কম হয় চালানী মাছৰ 2-এখনহে দোকান থাকে আৰু মই ভিতৰৰ পিনে আপোনালোকক দেখুওৱা নহ'লে সেইটো চাইডে ডাঙৰ লোকেল মাছ পোৱা যায় তো সেইটো চাইডে মোৰ যোৱা নহ'ল এইখিনিয়ে দেখুৱালোঁ আপোনালোকক কেনেকুৱা পালে ভিডিঅ'টো জনাব ভিডিঅ'টো চাই আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ তেতিয়াহে মই বনোৱা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালকৈ পাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ আগলৈ চাই থাকিব আৰু কমেণ্ট কৰিব পাপাৰ কি পাপাৰ ৰিং লৈ আহিছে কিয় পাপাই দিছে দেখিছেনে তাৰ দেহাটো কেনেকুৱা হৈছে তাৰ আই ওলাইছিলে তাৰ আজি 15 ডেজ হ'ল তো ইমান দিনে আমি বইলেই খাই থাকিলোঁ তাৰ ভাল হোৱালৈকে বইল খাই থাকিলোঁ আৰু এতিয়া ভাল পাইছে গতিকে এতিয়া খুৱাব ধৰিছোঁ আজি 2-3 দিনৰ পৰা খুৱাব ধৰিছোঁ এতিয়া সম্পূৰ্ণকৈ ভাল পাইছে কিন্তু একদম বহুত বেছি ক্ষীণাই গৈছে হে একো নাই সোনকালে ঠিক হৈ যাব ৰ'বা নকৰিবা তো আজিলৈকে ইয়াতে এৰিছোঁ বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো বাই বাই টেক কেয়াৰ